আরে দোস্তি, আমি তো এনেকে বহুদিন লগেই হোৱা নাই। আজি বহুদিনৰ মূৰত লগ হৈছো। তাকে বহুদিন লগ হোৱা নাই দেই। আজি কিন্তু লগ পাই ভালেই লাগিছে তহঁতক। আজিতো শনিবাৰ, কাইলৈতো আমি ঘৰতে থাকিম। কিবা প্লেন এটাকে বনাব পাৰি নে কি ক? ব'লা নহ'লে বা আমি চব ক'ৰবাত ফুৰিবলৈকে যাওঁ নে কি কোৱা? ফুৰিবলৈ মানে ফুৰিবলৈতো ঘৰত যাবলৈ নিদিব চাগে অকলে অকলে। ঘৰৰ ওচৰতে কিবা প্লেন এটা বনোৱা। তহঁতি মোক এৰি পেলাই কি প্লেনিং বনাই আছে এইবোৰ? মোকোতো মাতিব পাৰ তহঁতি। মই গৈছো অকলে অকলে প্লেনিং নবনাবি। ময়ো গৈছো। কাইলৈ দেওবাৰ যে সেইকাৰণে কিবা প্লেনিং এটা বনাবলৈ আহিছো চবে একেলগে মিলি। তোৰ কিবা আইডিয়া আছে নেকি? কচোন ক। আছে তামাম আইডিয়া এটা আছে। তহঁতি মোক আগতেই মাতিব লাগিছিলে। মই তেতিয়া আৰু ধুনীয়া ধুনীয়া আইডিয়া দিলোহেঁতেন নহয়। বাহ, কি আইডিয়া আমাকো কচোন অকমান, আমিও শুনো। কাইলে আমাৰ যে ঘৰৰ ওচৰত থকা ফিল্ডখনত গোটেইকেইটাই মিলিচোন আমি একদম ৰবাব টেঙা পাৰ্টি এটা কৰিব পাৰো। বেয়া নালাগিব কিন্তু একদম বেছ মজা লাগিব ৰবাব টেঙা খাই খাই কিন্তু ফিল্ডত বহি। মজা হ'ব নে কি ক? ভাল লাগিব। তেতিয়াহ'লে কাইলৈ 11মান বজাত লগ হবি দেই। মেইন কথাটো শুন আকৌ। তহঁতি যে ৰবাব টেঙা খাম বুলি যে কৈ যে আছো যে, সেই ৰবাব টেঙা ক'ত আছে? কাৰ ঘৰত আছে? তোৰ ঘৰত আছে জানো ৰবাব টেঙা? সেইটো ভবাই নাই নহয়। মোৰ ঘৰত নাই ৰবাব টেঙা। মই আইডিয়াটোহে দিছো। ৰবাব টেঙা কথাটো ভবা নাই নহয়, কাৰ ঘৰত আছে কাৰ ঘৰত নাই। তই আগতে কথাটো ভাবিব লাগিছিলে। তই যে আৰু কিনো কৰি থাক। আমাৰ ঘৰতো নাই ৰবাব টেঙা। এতিয়া পিছে কি হ'ব? তহঁতি একদম টেনচন নলবি। মই আছো নে নাই তহঁতৰ লগত? মই থাকোতে তহঁতি একদম টেনচন নলবি। এতিয়া শুন মোৰ কথাটো। মই এইকেইদিন অহা যোৱা কৰি থাকোতে নেট্ট ককা বাৰীত একদম এজোপা গছৰ ৰবাব টেঙা একদম নমালমে লাগি থকা দেখি আহিছো। তাৰ পৰাই আমি মনে মনে গৈ কেইটামান লৈ আহিমগে ৰ। মনে মনে অনাতকেচোন আমি খুজিয়ে আনিবগে পাৰো। সেইজোপা কি নেট্ট ককাই এনেই দিব বুলি ভাবিছা? খুজিবলৈ গ'লে এনেকুৱা খেদিব আমাক। সেইজোপা নেট্ট ককাই বহুত দিনৰ পৰা ৰুই পেলাই প্ৰতিপাল কৰি আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইজোপাকে চাই থাকে আৰু নিজে খায় আৰু বেপাৰীকহে বিকিব। তহঁতক খুজিবলৈ গ'লেও নিদিয়ে। মই এদিন গৈছিলো, মোক যিহে খেদন এটা দিলে ৰবাব টেঙা খাবলৈ আহিছ বুলি। তাতকে আমি মনে মনে যাম, মনে মনে গৈ লৈ আহিমগে। চুৰ কৰি বুলি নহয় আৰু এনেই মনে মনে যাম। বেছিকে নানো, বেছিকে আনিলে আকৌ ককাই গম পাই যাব নহয়। যাম আৰু কেইটামান 2-3টামান আনিম আৰু। মনে মনে অনাটোক চুৰ কৰা বুলিয়ে কয়, বুজিলি নে নাই? তহঁতি পাগল হলি নেকি অকমান? ককাই কিন্তু গম পালে আমাক খুব পিটিব, কাণত ধৰাই থৈ দিব একদম। সেইদিনাখন দেৱালীত আমি ককাহঁতৰ ৰুমলৈ বম দলিয়াই দিলো। আমাক যিটোৱে খেদন দিলে সেইদিনাখনো আমাৰ হুৰটো তুলি দিব একদম। এতিয়া আমি যদি ককা ওচৰত ৰবাব টেঙা খুজিবলৈ যাওঁ, আমাক দেখিলে খুব ধুলাই পিটন দিব। আৰু তহঁতকো দিব চাগে। কোন মানে ধৰিব নোৱাৰিলে ন। আমাৰ লগত যদি যাওঁ তেতিয়া তহঁতকো দিব। সেইকাৰণে আমি নাযাওঁ, বুজিছ নাই? আমি মনে মনে লৈ আহোঁগে ব'ল। হ'ব আৰু দে তেতিয়াহ'লে ব'ল। তই কৈছ যেতিয়া আৰু মনে মনে লৈ আহোঁগে আৰু। খালি ধৰা নপৰিলেই হ'ল আৰু নে কি ক বাৰু? নপৰা ব'ল। আমি ধৰা নপৰো ব'ল। মই আছো নহয় লগত। তহঁতে একদম চিন্তা নকৰিবি। ব'ল। ঠিক আছে বাৰু, তেতিয়া কাইলৈ লগ হ'ম আমি গোটেইকেইটা একেলগে। কাইলৈ তেনে ৰাতিপুৱা ককা শুই থাকোতে আমি মনে মনে গৈ ৰবাব টেঙাকেইটা লৈ আহিম। নাপাহৰিবি কিন্তু, চব একেলগে যাম আৰু ধৰা নপৰাকে যেনে তেনে পলাম আৰু তাৰ পৰা দেই। একদম ৰাতিপুৱা সময়ত চব আহিবি কিন্তু। হ'ব, ঠিক আছে। তহঁতি বেছি চিঞৰ বাখৰ নকৰিবি, বুজিছনে নাই? ককা ভিতৰতে শুই আছে চাগে। ব'ল আমি পোনে পোনে চিধা চিধি একদম বাৰীলৈকে যাওঁ। ব'ল, আমাৰ কামটো কৰি আহোঁগে পতককে ককা শুই থাকোতে। ব'ল। গাইজ, ফ'ল' মি। চা কেনেকুৱা লমালমে একদম লাগি আছে ৰবাব টেঙা। মই কোৱা নাছিলো তহঁতক? একদম বৰ ফ্ৰেছ মাল যেন লাগিছে দেই। লৈ ইয়াৰ পৰাই লৈ ল ছিঙি পেলাই। তলতে ওলমি আছে কেইটামান, চা তাৰ পৰাই লৈ ল ছিঙি পেলাই। তহঁতি তলকেইটা চিঙ। মই গছৰ ওপৰত উঠি ওপৰত দুটামানো ছিঙি আনো ৰ। মই গছত
উঠিব জানো নহয় বুজিছনে নাই তহঁতি তহঁতি চাই থাক মোৰ টেলেণ্টটো মই কেনেকে একদম পটককে গছত উঠি যাব পাৰো আৰু একদম কিমান ৰবাব টেঙা চিঙি আনিম চাবি এতিয়া ৰ এ বুজিছো তোৰ ভাগত টেলেণ্ট আছে বুলি টেলেণ্ট একদম কুট কুটকে ভৰা হে তুমি কিন্তু তই বেছি চিঙিব নালাগে এই দুটামান চিঙিলেই হ'ব যা এতিয়া চিঙ যদি সোনকালে চিঙ খালি দেৰি নকৰিবি ককা উঠিলে একদম ঠিকছে দিব আমাক তাক বা এইটোচোন একদম পটাপট গছত উঠি গ'লো একদম এক মুহূৰ্ততে মানে তই আগৰ জনমত কিবা বান্দৰ চান্দৰ আছিলি নিও একদম বান্দৰে বগোৱা নিচিনাকে গছটো বগাই গুচি গ'লি একদম পটককে দে এতিয়া দুটামান সোনকালে পাৰি দে আৰু তললে আমি এই তলত থকা কেইটা পাৰি লওঁ সোনকালে যাওঁগে আৰু ককাই নহ'লে আমাক আজি ঠিকছে দিব ধৰা পেলালে ঐ বান্দৰ বুলি কথা নকবি মই বান্দৰ যদি তই চিম্পাঞ্জিও নহয় গৰিলা ৰাম এইকেইটাতে একদম কাজিয়া শেষ নহয় তহঁতি এইবোৰ ফটুৱাই দনখন কৰি নাথাকিবি এতিয়া ইয়াত আৰু দেই সোনকালে দিব যদি দে নহয় আমি যামগে আকৌ তহঁতি যদি থাকিবি ইয়াতে ককা অহালৈকে ককাই যেতিয়া ধৰা পেলাব তেতিয়া গম পাবি তহঁতি এইটো ল ঐ বাৰীফালে কিবা শব্দ শুনা নিচিনা লাগিছে কোনোবাই কথা পাতি থকা নিচিনা লাগিছে নেকি বাৰু কোনোবাই আকৌ মোৰ ৰবাব টেঙাজোপা চুৰ কৰিবলৈ আহিছে নেকি আকৌ আজি এইকেইটাক মই কোন আহিছে হাতে লোতে ধৰা পেলাম মই শুই থাকা বুলি ভাবিছ মই গৈছো তহঁতৰ ওচৰলৈ মজা হৈ যাব বুজিছনে নাই এয়াই হৈ যাব ল'ৰা এটা সোনকালে গছৰ পৰা নামি আহে এতিয়া আৰু ককা আহি পাবহি নহয় বাইজা আৰু দেই সোনকালে গছৰ পৰা নাম কোনৰ সেইকেইটা কোন সেইকেইটা বাৰীত মা এইবাৰহে মৰিলো এই ককা আহিলে নেকি পলা সোনকালে ইয়াৰ পৰা পলা মোকো লৈ যাও মই নামিবই নোৱাৰা হলো মোকো লৈ যাও ৰবাব টেঙাকে দেখোন থাকিয়ে হ'ল পৰি গোটেই টিকাটো একদম থনথনাই গলো তহঁতি মোৰ বাৰীৰ পৰা ৰবাব টেঙা চুৰ কৰিবলৈ আহিছ আজি তহঁতক মই সুদাই নেৰো বেটা তই হবলা গছৰ ওপৰতে থাকিলি তই মানে ৰবাব টেঙা ছিঙি পেলাই এতিয়া মোৰ ৰবাব টেঙা শেষ কৰিবলৈ আহিছ মোৰ একদম স্কেল এটা আনোগে তহঁতকেইটাক মই আজি গছত বান্ধি কোবাম এতিয়া নাই ককা এইবাৰলৈ ক্ষমা কৰি দিয়ক এইবাৰৰ পৰা আৰু কেতিয়াও এনেকুৱা কাম নকৰো ক্ষমা কৰি দিয়ক ককা ক্ষমা কৰি দিব লাগে ক্ষমা কৰি দিব লাগে আজি তহঁতৰ মই টিকা লাল কৰি পঠিয়াম একদম ৰবাব টেঙা খোৱা হুৰ একদম ৰবাব টেঙা চুৰ কৰা হুৰ তহঁতৰ মুখেৰে উলিয়াম মই আজি তীখৰ কিবা এটা কৰ তই আমাক টেনচন ল'বলৈ হাক দিছিলি নহয় এতিয়া কিবা এটা কৰ নহ'লে আমি আজি মৰিম আৰু দেই এতিয়া মৰিম বচাও ককা আমি সঁচাকে আপোনাক সুধি নিম বুলিয়ে ভাবিছিলো আমি চুৰ কৰিম বুলি ভবা নাছিলো কিন্তু তীখৰেহে আমাক এনেকে চুৰ কৰি নিবলৈ ক'লে সেইদিনা বোলে আপোনালৈ বম দলিয়াইছিলে সেইকাৰণে সি আপোনাক সুধিবলৈ ভয় কৰিলে আৰু সেইকাৰণেহে আমাক এনেকে চুৰ কৰি নিবলৈ ক'লে আমাক ক্ষমা কৰি দিয়ক ককা ক্ষমা কৰি দিয়ক সেইদিনা মানে দেৱালীত বম ফুটাটো তয়ে আছিলি তাৰমানে তহঁতৰ শাস্তি আৰু আজি দুগুণ হ'ব এতিয়া ককা এইবাৰলৈ আমাক ক্ষমা কৰি দিয়ক আমাৰ ভুল হৈ গ'ল আমি এই তীখৰৰ কথা শুনিবই নালাগিছিল তীখৰৰ কথা শুনিহে আমি এনেকে মনে মনে আহিছিলো আমাক ক্ষমা কৰি দিয়ক ককা আজিৰ পৰা আমি কেতিয়াও এনেকুৱা কাম নকৰো আমি কেতিয়াও নকৰো লগৰ কোনোবাই বেয়া কথা ক'লে তহঁতি শুনিবি নেকি তহঁতৰ মাথা বোলা বস্তুটো নাই নেকি আজি তহঁতি এতিয়া ইয়াত আঁঠু কাঢ়ি কাণত ধৰ আৰু আজিৰ পৰা এনেকুৱা কাম নকৰো বুলি ক তেতিয়াহে তহঁতক যাবলৈ দিম ইয়াৰ পৰা হ'ব ক্ষমা খুজিছ যেতিয়া এইবাৰলৈ কিন্তু ক্ষমা কৰিছোঁ নেক্সট বাৰ কিন্তু মই কেতিয়াও ক্ষমা নকৰিম এইকেইটা চিঙিলি যেতিয়া ৰবাব টেঙা লৈ যা খালি মোকো খাবলৈ মাতিবি আকৌ মাতিম তেন্তে ৰাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেখিলেই নহয় আমাৰ অৱস্থা কি হৈছে সেইকাৰণে কওঁ সদায় কেতিয়াও বেয়া সংগত থাকি বেয়া হ'ব নালাগে কোনোবাই বেয়া উপদেশ দিলেও সেই উপদেশ সদায় নিজৰ বিবেচনাৰে বিচাৰ কৰি চাব লাগে সংগ দুখে মানুহক কেতিয়াও বেয়া ক'ব নোৱাৰে যদিহে মানুহৰ মনটো সদায় দৃঢ় হয় সেইকাৰণে সদায় ভাল কাম আৰু ভাল পথে চলিব লাগে আজিলৈ ভিডিঅ'টো সামৰিছোঁ ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বাই subscribe